Hello and welcome my educational channel Education and Job. আজিৰ এই সেশনটোত আমি আলোচনা কৰিম ৰাষ্ট্ৰপতিৰ ওপৰত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যিবোৰ সঘনাই কম্পিটিটিভ এক্সামবোৰত আহি থকা দেখা যায়। ভিডিঅ'টো ভাল পালে লাইক কৰি ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব। চেনেলটো যদি নতুনকৈ চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো অন কৰি থব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কোৱেশ্চন নম্বৰ 1, ৰাষ্ট্ৰপতি সম্পৰ্কে কোনটো অনুচ্ছেদত বৰ্ণনা আছে? এনসাৰ 52 নং অনুচ্ছেদত, অৰ্থাৎ 52 নং অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ সম্পৰ্কে বৰ্ণনা আছে। নম্বৰ 2, ৰাষ্ট্ৰপতি নিৰ্বাচন সম্পৰ্কে কোনটো অনুচ্ছেদত বৰ্ণনা আছে? এনসাৰ 54 নং অনুচ্ছেদত ৰাষ্ট্ৰপতি নিৰ্বাচন সম্পৰ্কে বৰ্ণনা আছে। কোৱেশ্চন নম্বৰ 3, ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত কোনে কোনে ভাগ লয়? লোকসভা, ৰাজ্যসভা, বিধানসভাৰ নিৰ্বাচিত সদস্যই। কোৱেশ্চন নম্বৰ 4, ৰাষ্ট্ৰপতিৰ শপত কোনে দিয়ে? এনসাৰ মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰপতিৰ শপত দিয়ে। কোৱেশ্চন নম্বৰ 5, ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিলে ত্যাগপত্ৰ কাৰ হাতত দিয়ে? এনসাৰ উপ-ৰাষ্ট্ৰপতিৰ হাতত। কোৱেশ্চন নম্বৰ 6, ৰাষ্ট্ৰপতিয়ে লোকসভালৈ কিমানজন সদস্য নিৰ্বাচিত কৰিব পাৰে? এনসাৰ 2 জন। লোকসভালৈ ৰাষ্ট্ৰপতিয়ে 2 জন সদস্য নিৰ্বাচিত কৰিব পাৰে। কোৱেশ্চন নম্বৰ 7, ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কিমানজন সদস্য নিৰ্বাচিত কৰে? এনসাৰ 12 জন সদস্য ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ নিৰ্বাচিত কৰে। কোৱেশ্চন নম্বৰ 8, ৰাষ্ট্ৰপতিয়ে কোনটো অনুচ্ছেদ অনুসৰি অপৰাধী ব্যক্তিৰ শাস্তিক উঠাই দিব বা ক্ষমা কৰিব পাৰে? এনসাৰ 72 নং অনুচ্ছেদ অনুসৰি। কোৱেশ্চন নম্বৰ 9, ৰাষ্ট্ৰীয় আপাতকালৰ বৰ্ণনা কোনটো অনুচ্ছেদত আছে? এনসাৰ 352 নং অনুচ্ছেদত আছে। কোৱেশ্চন নম্বৰ 10, বিত্তীয় আপাতকালৰ বৰ্ণনা কোনটো অনুচ্ছেদত আছে? এনসাৰ 360 নং অনুচ্ছেদত আছে। কোৱেশ্চন নম্বৰ 11, ভাৰতবৰ্ষত বৰ্তমানলৈ কেইবাৰ জৰুৰীকালীন অৱস্থা লগোৱা হৈছে? এনসাৰ 3 বাৰ, 1962, 1971 আৰু 1975 চনত। কোৱেশ্চন নম্বৰ 12, ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন? এনসাৰ প্ৰতিভা পাটিল। এনসাৰ প্ৰতিভা পাটিল। ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ? এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেন্ট বক্সত জনাই দিব। A 4 years, B 5 years, C 6 years, D 2 years। যিটো শুদ্ধ উত্তৰ বন্ধু-বান্ধৱীসকলে কমেন্ট বক্সত জনাই দিব। আৰু ইয়াৰ যদি PDF-টো লাগে তেনেহলে ডেছক্ৰিপশ্যনত গৈ তাৰ পৰাও ডাউনলোড কৰি ল'ব পাৰিব। বন্ধু-বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ ভিডিঅ'টো লাইক কৰি বন্ধুৰ লগত শ্বেয়াৰ কৰি চেনেলটোত যদি নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ঘণ্টাটো অন কৰি থব যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমতে চাব পাৰে। গতিকে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। ধন্যবাদ।